নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ঘৰলৈ আহিলোঁ গাঁৱলৈ বুলি আৰু আহি পাওঁতে দেৰি হ'ল, অহাৰ একো ভিডিঅ' দিয়া নাই আৰু আজি আমি এতিয়া খাবলৈ বুলি ৰেডি কৰিছোঁ। সেইটো কাৰণে এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু এইফালে আজি আমাৰ ৰাতি খানা আছে, এয়া লোকেল কুকুৰা এয়া ৰেডি কৰিবলৈ আছেই। এইটো আজি আমাৰ খানা হ'ব আৰু এইফালে বনাবৰ কাৰণে আমি ৰেডি কৰি ৰাখিছোঁ। এয়া চাওক, আজি কুকুৰা মাংস, লোকেল কুকুৰা মাংস আৰু এইফালে ৰঙালাও তেনেকৈ বনাম। এয়া পিঁয়াজ নহৰু আদি সকলো ৰেডি কৰি থৈ দিছোঁ। আৰু এইফালে আছে বা মাছ ফ্ৰাই কৰি আছে। এয়া এইফালে মাছৰ তৰকাৰী বনোৱা হ'ব, কিন্তু আজি নহয় দেই, কাইলৈহে হ'ব। এইটো ভিডিঅ'টো যিমানখিনি পাৰোঁ আপোনালোকক আমাৰ গাঁৱৰ ভিডিঅ' আমি কেনেকৈ উদযাপন কৰোঁ ৰঙালী বিহু আপোনালোকক দেখাই যাবলৈ বুলি চেষ্টা কৰিম। আপোনালোকে চাই যাব আৰু এনজয় কৰিব। এয়া মাংস বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এইফালে মই আলুখিনি অলপ আগতীয়াকৈ বইল কৰি ল'লোঁ, বইল কৰি অকণমান ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে কুকুৰা মাংস এয়া এইখিনি কাটি লৈছোঁ, এইবিলাক ৰেডি কৰি লৈছোঁ লাহে লাহে। এইখিনি হৈছে আদা নহৰু জলকীয়া পেষ্ট, মই খুন্দি লৈছোঁ। আৰু খুন্দি ল'লে বেছি ভাল লাগে, মিক্সিত দিয়াতকৈ খুন্দা পেষ্টটো বেছি ভাল লাগে। আৰু এতিয়া মই এইফালে বনাম, আৰু আজি এয়া জুইতে বনাইছোঁ মই খানা। এয়া আমি এতিয়া খোৱা বোৱা আজৰি হৈ এইফালে জেতুকা লগাই লৈছোঁ। আৰু এতিয়া জেতুকা লগাই শুই যাম। এইফালে হাততো লগাই লৈছোঁ, এইফালে ভৰিটো লগাই লৈছোঁ, চবতে। আৰু এয়া হৈছে আমাৰ ঘৰৰ নতুন জেতুকা হয়, ঘৰতে উগোৱা আৰু নিজে পিচা হৈছে, কিন্তু পতাত নহয় কিন্তু দেই, মিক্সিত পিচা হৈছে। এয়া চাওক, জানৰখিনি দেখাই দিয়া আকৌ। এয়া অলপ সময় লগাই ইমান ধুনীয়াকৈ ধৰিলে, আৰু মই ইয়াত লগাই আছোঁ। আৰু বাকীখিনি ভিডিঅ' কালিৰ পৰা ষ্টাৰ্ট কৰিম। গুড মৰ্ণিং। আজি হৈছে গৰু বিহু, আৰু আজি সোনকালে উঠি এয়া ফুলনি বাৰীৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া চাওকচোন, আমাৰ ফুলনি বাৰীখন ফুলিছে দুই এপাহ ফুল। এয়া হৈছে জবা ফুল, আৰু এয়া লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিছে আমাৰ ফুলনিখন। এইখনেই হৈছে সৰু সুৰাকৈ। আৰু এয়া চাওকচোন, মোৰ জেতুকা কেনেকুৱা লাগিছে, ইমান ধুনীয়াকৈ ৰং ধৰিলে, দেখিছেনে বাৰু? আৰু গৰু গা ধুৱাবৰ কাৰণে এয়া দেখিছেনে, এয়া চাক বনাই লোৱা হৈছে। কেৰেলা, বেঙেনা, লাও, হালধি এনেদৰে ধুনীয়াকৈ বনাই লোৱা হৈছে গৰু গা ধুৱাবৰ কাৰণে। আৰু মাহ হালধি এনেকৈ পিচি লোৱা হৈছে। এতিয়া গৰু গা ধুৱাবলৈ ভাইটিয়ে এয়া গৰু টানি আছে পথাৰলৈ নিবৰ কাৰণে। এয়া চাওকচোন, সকলোৱে গৰু আনি পুখুৰীৰ পাৰতে গৰু ৰাখি লৈ এয়া ধুৱাবলৈ কাৰণে ৰেডি হৈ লৈছে।
গৰু গা ধুৱাই হোৱাৰ পাছতে আমিও গা পা ধুই এইফালে খানা বনাবৰ কাৰণে ৰেডি কৰি ল'লোঁ সকলোখিনি। এইফালে ৰেডি কৰি লৈছোঁ বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে। আমাৰ খানা বনাই ৰেডি হৈ গ'ল। এইফালে বেঙেনা ফ্ৰাই, ৰাতি লোকেল কুকুৰাৰ মাংস, তিতা কেৰেলা আৰু এইফালে দাংবডি, ভেন্দি, পটল এনেদৰে ভাজি লৈছোঁ। আৰু এইফালে পাপৰ ফ্ৰাই, ডিম অমলেট আদি লগতে পানী টেঙা অকণো লৈ লৈছোঁ। খাই বৈ আজৰি হৈ এয়া মায়ে পিঠা বনাই আছে। চাওকচোন ইমান সুন্দৰকৈ বনাইছে। এই পিঠাটো সুতুলি পিঠা বুলি কওঁ আমি। নাচনী ভণ্টি, এয়া আমাৰ খুৰীৰ ছোৱালী। আৰু এইযোৰ কাপোৰযোৰ দেখিছেনে? এইযোৰ মই নিজে চিলাই লৈ আহিছোঁ আমাৰ ভণ্টিৰ কাৰণে। আৰু এয়া আমাৰ নাচনী ভণ্টি, কেনেকুৱা লাগিছেনো জনাবচোন। টিকলি মিকলি নাচনী। এয়া বা আৰু ভণ্টি, এয়া আমাৰ ঘৰৰ ওচৰৰে কি ক'ম ভতিজা পোৱালি এটি আহিছে। এয়া আমাৰ ৰাইজসকল ফটো মাৰিবলৈ বুলি ৰেডি হৈ ওলাই আহিছে। চাওকচোন বিহু বুলি। এয়া আমাৰ ভণ্টি। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ বা ভাগৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব। এতিয়া ফটো মাৰিবলৈ বুলি ওলাই আহিছে তাহাঁতি। এয়া টিকলি মিকলি নাচনী, আমাৰ খুৰীৰ ছোৱালী হয়। আৰু এইফালে আছে ভতিজা পোৱালি। আৰু আমাৰ এখন পিছফালৰ বাৰী। এয়া কুঁহিয়াৰ গছ চাওকচোন। ঘৰতে বহুতখিনিয়ে কুঁহিয়াৰ মানে কৰা হৈছে। এয়া ইফালেও আছে আৰু এইফালেও লগোৱা হৈছে, এইফালে আছে। আৰু এইটো পুখুৰীটোত মাছ কিন্তু নাই। আৰু এইফালে আছে এনেকুৱাকৈ। এতিয়া এইটো নতুন জেগা হয়, সেইটো কাৰণে ইমানখিনি হৈছেগৈ আৰু। এয়া এতিয়া আমি নামঘৰলৈ বুলি যাবলৈ ওলাইছোঁ। আজি আমাৰ নামঘৰত শৰাই দিম। এইফালে আমি শৰাই চব ৰেডি কৰি লৈছোঁ। আৰু এইফালে মায়ে লৈ লৈছে আন্ধাৰ। এইফালে কুঁহিয়াৰ এইবিলাক পাত লৈ লৈছে। ব'লা চাকিখিনি লোৱা হ'ল। নামঘৰলৈ বুলি ওলাইছোঁ এতিয়া আমি সকলো যাম। পাপা গ'লে, মা, মই, বা, ভণ্টি আমি এতিয়া যাম। ভাইটি ওলাই আছে। আৰু সেৱা কৰি আমি আকৌ আহিম। আজি শৰাই দিছে, শৰাই দিয়াৰ কাৰণে অলপ দেৰিকৈ আকৌ যাব লাগিব। ব'লক আমাৰ নামঘৰটো আপোনালোকক দেখাম। চাওক আমাৰ চেলিব্ৰিটি। আমি আহি পালোহি নামঘৰ। এয়া মায়ে শৰাইখনৰ কাৰণে সকলোখিনি আগবঢ়াই দিছে। এয়া চাওকচোন। আৰু এয়া আমাৰ নামঘৰৰ মণিকোট। এইফালে সকলোৱে চাকি বন্তি জ্বলাইছে। এইফালে চাওকচোন। এয়া বা, ভণ্টি আমাৰো চাকি জ্বলাবৰ কাৰণে ৰেডি কৰি লৈছে এইফালে। ভণ্টি মই এইটো এনেকৈ কৰি দিবিচোন। ভিডিঅ'হে বনাইছোঁ। এয়া আমাৰ নামঘৰৰ ভিতৰৰ পৰিৱেশটো চাওকচোন। আমাৰ বহাগৰ বিহুটি এনেদৰে উদযাপন কৰোঁ নামঘৰত। এয়া আমাৰ নামঘৰত বহাগত দধিহাল পতা হয়। এয়া এইফালে চাওকচোন। এয়া ভকতো আহি গ'ল, গোপিনীসকলো বহিলে সকলোৱে।
ধূলিখিনি কাটি দিলে কাৰণে মানে হেৰি লাগিছে নেকি আমি বিহু কেনেকৈ পালন কৰিলোঁ ভিডিঅ'টোৰ যোগেদি আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ আহোঁ বাই বাই।